বন্ধুসকল আৰু বিভিন্ন চেনেলৰ পৰা অহা সাংবাদিকসকলক সৰ্বপ্ৰথমে আমি আজিৰ প্ৰেছ কনফাৰেন্সলৈ আমি স্বাগতম জনাইছোঁ। আমি ইয়াত LDCMৰ বিশেষ এটা কাৰ্যসূচীৰ ওপৰত আমি ছ'চাইটিৰ কাৰণে কি কাম কৰি আছোঁ বৰ্তমান সেই সংক্ৰান্তত আমি কিছুমান কথা ৰাইজক অৱগত কৰিবৰ কাৰণে আপোনালোকৰ সহায় বিচাৰিছোঁ আৰু সেইমতে আপোনালোকে ইয়ালৈ অহাৰ বাবে আমি আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ কৰ্মকৰ্তাসকলৰ কিছুমান সংগঠন বিৰোধী LDCMৰ সংগঠন বিৰোধী কিছুমান স্থিতিৰ সংক্ৰান্তত আজি আপোনালোকৰ বা গোটেই মিচিং সমাজক অৱগত কৰিব বিচাৰিছোঁ। আৰু যোৱা বছৰৰ 28 ছেপ্টেম্বৰ 2024 জোনাইৰ কৃষ্টি ভৱনত যিটো আমি আলোচনা কৰিছিলোঁ বা মিচিং জাতিৰ যিমান জাতীয় দল সংগঠন মিচিং বানে কাবাং আগম কাবাং দৰ্বি কাবাং অন্যান্য অপুন কাবাংসকলৰ লগত মিলিত হৈ LDCMে একত্ৰিত হৈ এটা সংগ্ৰাম কৰিম বুলি মিচিং জাতিৰ উন্নতিৰ স্বাৰ্থত সংগ্ৰাম কৰিম বুলি তাত এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। আৰু এই প্ৰতিশ্ৰুতিবদ্ধ মৰ্মে আমি বৰ্তমান যিখিনি তাত আলোচনা হৈছিলে তাৰে কাৰুকাৰ্য বা কাৰ্যসূচী আমি হাতত লৈছোঁ। LDCMৰ প্ৰত্যেকজন সদস্যসকলক লৈ আমি এটা গাঁও অঞ্চলবোৰত অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে আমি কিছুমান পন্থা অৱলম্বন কৰিছোঁ। যেনে অৰ্থনৈতিক আন্দোলনটো আমি কেনেকৈ গ্ৰথ কৰিব পাৰি, গ্ৰাম্য অঞ্চলৰ আমাৰ শিক্ষিত নিবনুৱা হৈ থকা যুৱক যুৱতীসকলে বা আমাৰ LDCMৰ কৰ্মকৰ্তাসকলে যেনেকৈ কাম কৰিব পাৰি বা স্কিল বেচিকত যিটো স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰামৰ জৰিয়তে আমি তাতে ট্ৰেইনিং দি আহিছোঁ ফিগাৰী পিছাৰীৰ মিচিং অট'নমাছ কাউন্সিলৰ চিফ ছাৰৰ নেতৃত্বত। আৰু তাতে আমাৰ LDCMৰ সমূহ কৰ্মকৰ্তা সহায় সহযোগিতা কৰিছে। আৰু যেনেধৰণে আমি আলোচনা কৰিছিলোঁ সেই ধৰণে আমি আজি তাৰিখলৈকে LDCMৰ কৰ্মকৰ্তাসকলে ৰাইজৰ লগত আছে আৰু জাতীয় দল সংগঠনৰ লগত আছে, বান কাবাঙৰ লগত আমি একত্ৰিত হৈ মিচিং জাতিৰ উন্নতিৰ স্বাৰ্থত আজি তাৰিখলৈকে কাম কৰি আছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় কিছুমান আমাৰ এই LDCMৰ কৰ্মকৰ্তা কিছুমানে বানে কাবাং বা আগম কাবাঙৰ অন্যান্য মিচিং জাতীয় দল সংগঠনসমূহৰ কিছুমান বিৰোধী আচৰণ লোৱা দেখিবলৈ পাইছোঁ। তেখেতসকলক আমি এটা কথাই অৱগত কৰিব বিচাৰিছোঁ, যেনেকৈ যি কৰিছে আমি বানে কাবাঙৰ লগত যেনেকৈ আলোচনা কৰিছিলে সেইমতে আমি থাকিম, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল জাতিটোৰ উন্নতিৰ কাৰণে আমি জাতীয় সংগ্ৰাম কেনেকৈ কৰিব লাগে সেইটো আমি আলোচনা কৰি জাতিৰ উত্তৰণৰ স্বাৰ্থত বা যেনেকৈ যাৰ লগত সহায় সহযোগিতা বা সহায় ল'ব লাগে সেই পৰ্যায়লৈকেও আমি প্ৰয়োজন সাপেক্ষে যাম। যেনে আমি মিচিং অধ্যুষিত অঞ্চলবোৰত আমি ৱৰ্কশ্বপ কৰিম। ৱৰ্কশ্বপ কৰাৰ পিছত আগত যিমান LDCM কেডাৰ্ছ আছিলে আৰু এই কেডাৰ্ছসকলক লগত লৈ আমি নতুন এটা ৰূপত LDCMক জাগ্ৰত কৰি তুলিবৰ কাৰণে মিচিং জাতিক সজাগ সচেতন কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। এইটো আমি অহা 2 নৱেম্বৰ তাৰিখে 2025 অহা মাহৰ 2 তাৰিখে আমি এটা সাধাৰণ সভা আহ্বান কৰিছোঁ। তাৰপিছত ভেনু আমি গোগামুখত দিছোঁ। LDCMে জাতিটোৰ হৈ উত্তৰণৰ স্বাৰ্থত কাম কৰিব পৰাকৈ মিচিং জাতিৰ বা মিচিং সমাজৰ গোটেই ছিনিয়ৰ চিটিজেন জ্যেষ্ঠ নাগৰিকৰ পৰা আদি কৰি বিভিন্ন স্তৰৰ লোকসকলৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আৰু সেই সংক্ৰান্তত আলোচনা কৰিবৰ কাৰণে আজিৰ সভাখন বা আজিৰ প্ৰেছ মিটটো আমি আহ্বান জনাইছোঁ। আৰু বৰ্তমান আমি 2024 চনৰ 28 ছেপ্টেম্বৰত যিটো আলোচনাৰ প্ৰথম বিষয়বস্তুটোৱে আছিল, তাৰে এটা কিছুমান চৰ্ত আছিলে। সেই চৰ্তটোত আছিল তাতে মিচিঙক সাংবিধানিক মৰ্যাদা দিব লাগে, মিচিংলেণ্ড দিব লাগে। সেইটো আমাৰ প্ৰথম ডিমাণ্ড আছিলে। লেণ্ড যদি দিব নোৱাৰে তাতে 6 শিডিউল দিব লাগিব। আৰু যদি 6 শিডিউল নহয় তাতে যিটো কাউন্সিল চলি আছে তাক সাংবিধানিক মৰ্যাদা দিব লাগে। সাংবিধানিক মৰ্যাদা আমাক দিব লাগে। আৰু এই সাংবিধানিক মৰ্যাদাটো আমি বিশেষ সূত্ৰে গম পোৱা মতে আমি 26 চনৰ আগে অৰ্থাৎ অহা 26 নিৰ্বাচনৰ আগে আমাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আজি তাৰিখতো দাবী কৰিছোঁ আৰু ভৱিষ্যতলৈও দাবী কৰি থাকিম।
আমি যেটো মিচিং অধ্যুষিত এলেকাবোৰত আমি প্ৰায় দেখোঁ তাতে চৰ চাপৰি এৰিয়াবোৰত বিভিন্ন চন পৰা মাটি বা এনেকুৱা ধৰণৰ নদীৰ কাষে কাষে আমাৰ তেনেকুৱা বান বিধ্বস্ত এলেকা সেইবোৰ এলেকাত ডাঙৰ ডাঙৰ গাঁত যেনে মাটি পূৰা মিচিং অধ্যুষিত এলেকাবোৰত যথেষ্টখিনি মানে কৃষি উপযোগী মাটি আছে আৰু আমি যিখিনি জানো সেইকাৰণে এইখিনি এলেকাবোৰত আমি এটা চাইণ্টিফিক পদ্ধতিৰে কৃষি ফাৰ্মবোৰ বা ফিছ ফাৰ্মিংবোৰ যদি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব বুলি ভাবোঁ আৰু সেইটো স্বাৱলম্বী হোৱাটো যিটো গ্ৰাম্য অঞ্চলত আমি তেনেধৰণৰ যদি পিছাৰি কান্দি বা মাছ পুহি বা কুকুৰা পুহি বা গাহৰি পুহি স্বাৱলম্বী হোৱাটো এটা অৰ্থনৈতিক আন্দোলনেই হয় গতিকে এনেকুৱা ধৰণৰ আন্দোলন LDCMৰ হাতে LDCM আমাৰ সংগঠনে সেইটো কাৰ্যসূচী লৈছোঁ আৰু পৰৱৰ্তী সময়তো আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰিম যিসকল LDCMৰ আগবাঢ়িছে ৰাজনৈতিক সংস্থাপনটোৰ কথা আমি এতিয়ালৈকে ভবা নাই যিহেতুকে জাতিটোৰ উত্তৰণৰ স্বাৰ্থত কাম কৰিম বুলি কথা পাতিছোঁ আৰু ৰাজনৈতিক পলিটিকেল ছেটেলমেণ্ট যিটো ৰাজনৈতিকভাৱে আমাৰ মানুহকেইটাক বা সংস্থাপনৰ কথাটো আজি তাৰিখলৈকে আলোচনা কৰা নাই আৰু তাতে ডিমাণ্ডটো আমাৰ বৰ্তমানৰ স্থিতিত আমাৰ তেনেকুৱা কোনো চিন্তা চৰ্চা নাই ৰাজনীতিত জড়িত হ'ব বুলি কোনো চিন্তা চৰ্চা নাই ইয়াৰ নে প্ৰথম কথাটো হ'ল আমি ইয়াত কিছুমান LDCMৰ কৰ্মকৰ্তাই স্ববিৰোধী নীতি তাতে আমাৰ যেতিয়া নীতি আছিলে যেনেকৈ চুক্তিবদ্ধ হৈছিলোঁ আমি একত্ৰিত হৈ সংগ্ৰাম কৰিম বুলি এই নীতিটোক অৱমাননা কৰাটো এটা ৰাজনৈতিক স্বাৰ্থই নে ব্যক্তিগত স্বাৰ্থই সেইটো মই ঠিক ক'ব নোৱাৰোঁ আমি কিছুমান ষ্টাইলত যদি সামাজিক স্বাৰ্থত হয় ৰাইজৰ স্বাৰ্থত হয় মোৰ ব্যক্তিগত স্বাৰ্থ নহয় যে মিচিং জাতিটোৰ উত্তৰণৰ স্বাৰ্থত আমি কথাটো আলোচনা কৰিলোৱে যদি এই কথাটো আমি ডাইৰেক্টলি চাবলৈ যায় সেইটোতো ৰাইজৰ স্বাৰ্থত কেনেকৈ হ'ব পাৰিব সামাজিক স্বাৰ্থত যদি আমি একগোট হৈ মিচিং জাতিটোৰ উত্তৰণৰ স্বাৰ্থত কাম কৰিম বুলি আমি তাত চুক্তিবদ্ধ হৈছোঁৱে গতিকে আল্টিমেটলি সেইটো ক'ব লাগিব যে এইটো ব্যক্তিগত স্বাৰ্থৰ কাৰণে এনেকুৱা ধৰণৰ কামবোৰ কৰি থকাৰ নিচিনা আমি অনুভৱ পাইছোঁ আৰু একটা কথা তেখেতসকলক আমি কি আহ্বান জনাব পাৰোঁ মেইন কথাটো হ'ল এইবোৰ এক্টিভিটিছৰ পৰা LDCMৰ আমাৰ যিটো LDCM সংগঠনটোৰ কোনো বিবৃতি ঘটিব নালাগে তাত থকা কোনোবাই LDCMৰ কৰ্মকৰ্তাই বা বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ পন্থা ল'লেও বা বিভিন্ন ধৰণৰ এক্টিভিটিছ কৰিলেও ইয়াত আমাৰ LDCMৰ কোনো প্ৰভাৱ পৰিব নোৱাৰিব বুলিহে আমি মিচিং ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যাতে তাত কিবা এটা ভুল হৈ গ'লে তাতে গোটেই আমাৰ সংগঠন বা ইয়াত থকা বা যিমান LDCM আছে তাতে জগৰীয়া নহয় সেইটো সম্পূৰ্ণৰূপে ব্যক্তিগতভাৱে জগৰীয়া ৰেছপঞ্চিবলটো ল'ব লাগিব সেইখিনিয়ে আমাৰ আহ্বান তাতে আমি কিছুমান আমি এক্টিভিটিছ আমি দেখা পাইছোঁ অলপ আগতে আপোনালোকক অৱগত কৰিছোঁৱে তাতে আমি জোনাই কৃষ্টি ভৱনত যোৱা বছৰ 2024 28 ছেপ্টেম্বৰ দিনা যেনেধৰণে আমি আলোচনাত স্বাক্ষৰ হৈছিলোঁ তাতে মিচিং জাতীয় সংগঠনৰ TMPKৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী বানেকাবাঙৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আগমকাবাঙৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী দিৰবিকাবাঙৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু অন্যান্য অপুনসকলৰ লগত আমি আলোচনা কৰি যিটো সেই সভাত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াও তাতে আছিলে আৰু তাতে আমি এটা সিদ্ধান্তত উপনীত হৈছিলোঁ একত্ৰিত হৈ সংগ্ৰাম কৰা কিন্তু আজিৰ তাৰিখত যিটো স্ববিৰোধী নীতিত আমি এটা মানে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰাৰ আমি তাতে সংকল্পবদ্ধ হৈছিলোঁ কিন্তু তাতে স্বঘোষিত নীতিক উলংঘা কৰিছে কিছুমান LDCMৰ কৰ্মকৰ্তাই আমি এই নীতিটো LDCMৰ সংগঠনৰ অপৰিপন্থী তাত আমি ছাপোৰ্ট নকৰোঁ গতিকে এনে স্ববিৰোধী স্থিতিয়ে আমাক বিপথে পৰিচালনা কৰাৰ ষড়যন্ত্ৰ বুলি আমি ভাবি লৈছোঁ আৰু ভাবি ল'বলৈ বাধ্য হৈছোঁ যিহেতুকে এইটো আমি সেইটো আমি বিশ্বাসেই নকৰোঁ জাতিৰ বিৰুদ্ধে বা মিচিং সমাজৰ বিৰুদ্ধে গৈ আমি সংগ্ৰাম কৰিব বিচৰাই নাই গতিকে জাতিৰ বা বানেকাবাং পিতৃ সংগঠন হিচাপে আমাৰ মিচিঙৰ পিতৃ সংগঠন হিচাপে বেলেগৰতো নাজানো কিন্তু আমি মিচিং মানুহ হিচাপে আমাৰ পিতৃ সংগঠন বুলি ক'লে আমি প্ৰথম বানেকাবাঙক স্বীকৃতি দিওঁ গতিকে মিচিং জাতিৰ হৈ কাম কৰিবৰ কাৰণে আমি বানেকাবাঙৰ পৰামৰ্শ ল'ম আৰু সেইমতে বানেকাবাঙক আশ্বাস দিছে কিন্তু বানেকাবাঙৰ লগত আলোচনা কৰাৰ পিছত আমি আলোচনাত বহাৰ পিছত তাৰ এগেইনষ্টত এক্টিভিটিছৰ ওপৰত আপোনালোকক এই কথাটো মই কৈ আছোঁ সেই বিষয়টোক জাতীয় সংগঠনসমূহ যিটো আমাক
পৰিচালনাৰে মানে এটা বিপদে পৰিচালনা কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচা বুলি আমি অনুভৱ কৰিছোঁ। সেয়ে উক্ত বিষয়টোক জাতীয় সংগঠনসমূহৰ উপস্থিতিত বিশদভাৱে আলোচনা কৰি আমাৰ স্পষ্ট স্থিতি ঘোষণা কৰাৰ প্ৰয়োজন আমি অনুভৱ কৰিছোঁ। সেয়েহে আজি আমি ঘোষণা কৰিছোঁ অহা 2/11/2025 তাৰিখে উক্ত বিষয়টোক আলোচনা কৰিবৰ বাবে এক সাধাৰণ সভা আহ্বান কৰা হৈছে। উক্ত সভাত উপস্থিত থাকি চবেই গোটেই মিচিং সমাজৰ ৰাইজে সহায় সহযোগিতা কৰি সভাটোক সাফল্যমণ্ডিত কৰিব বুলি আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিছোঁ।